অকল জলসম্পদ বিভাগৰ কথা ক'লে সেইটো মানে শুদ্ধ নহ'ব। BTCত যিমানটা ডিপাৰ্টমেণ্ট আছে এই ডিপাৰ্টমেণ্টবিলাকৰ EMবিলাকে ৰাইজৰ কাৰণে তেওঁলোকে কাম কৰিবলৈ যিখিনি প্ৰতিশ্ৰুতি প্ৰদান কৰিছিলে সেইবিলাক প্ৰতিশ্ৰুতি পালন কৰাত ৰক্ষা কৰাত ব্যৰ্থ হৈছে। কোনো বিভাগে সন্তুষ্টজনকভাৱে কাম কৰিব পৰা নাই, ৰাইজে মনোপুত হোৱা নাই তেওঁলোকৰ কাজ কৰ্মৰ প্ৰতি। গতিকে টোটেল BTC গভৰ্ণমেণ্ট হিচাপে মানে তেওঁলোকে উন্নয়নৰ কামৰ বেলেকাত মানে চূড়ান্তভাৱে বিফল হৈছে। সেইটোকে আমি আজিৰ দিনত ৰাইজে চবে অভিযোগ দিয়াটো আমি শুনিবলৈ পাই আছোঁ আৰু ময়ো নিশ্চয় কৰি দেখা পাই আছোঁ। বিত্তীয় বৰ্ষত অসম চৰকাৰৰ ফালৰ পৰা 9টা স্কিমৰ সমষ্টিৰ গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে চেংচন কৰি আনিছিলোঁ আৰু এই চেংচনৰ টকাটো আজি আমি কি কয় কেজৰবাৰী গাঁওখনতো পুঁজি হিচাপে মই দিছিলোঁ। 1,65,00,000 টকাৰ এটা 1,50,00,000 টকাৰ কাম ইয়াত SOPD ফাণ্ডৰ পৰা জলসম্পদ বিভাগে কাম কৰিব আৰু সেইটো ষ্টেট গভৰ্ণমেণ্টৰ ফাণ্ড। আৰু ইয়াৰে আজি কেজৰবাৰী গাঁওখনত মই আধাৰশিলা স্থাপনটো কৰিছোঁ। ইয়াৰ আগতে আমাৰ ৰাতিপুৱা 9:30 বজাত কটপাৰা গাঁওখনতো 1 কোটি টকাৰ SOPD ফাণ্ডৰে জলসম্পদ বিভাগৰ পৰা পুঁজি আনি তাতে গৰাখহনীয়া প্ৰতিৰোধৰ কাৰণে কাম কৰিছিলোঁ। আজি মানে কি কয় আধাৰশিলা স্থাপন কৰিছিলোঁ। নেক্সটত মই আকৌ 2টা ঠাইত আকৌ মানে ফাউণ্ডেশ্যন কৰিম আমাৰ বামুণীগাঁও আৰু ৰিমিজিমি গাঁওখনত। যে মোৰ সমষ্টিত টোটেল সৰু ডাঙৰ এতিয়া হিচাপ কৰিলে 8-9টামান নদী পাব। ইয়াৰ ভিতৰত চবতকৈ গৰাখহনীয়াৰ কাৰণে সমস্যাৰ সৃষ্টি হোৱাটো আমাৰ গংগা নদীৰ দুয়োফাৰে থকা গাঁওবিলাকত মই দেখা পাওঁ। হিমালয়ৰ পৰা বৈ অহা আমাৰ এই নদীখনৰ যিটো কাৰেণ্ট একেবাৰে বিৰাট ষ্ট্ৰং হোৱাৰ কাৰণে দুয়োফাৰে যিবিলাকে এতিয়া গাঁও ইয়াত মানে বহুৱাই বা বহি আছে ৰাইজ, তেখেতসকলৰ ঘৰ বাৰী খহনীয়া হোৱাৰ কাৰণে একেবাৰে বিৰাট বিষম ক্ষয়ক্ষতিৰ সন্মুখীন হ'ব লগা হয়। প্ৰত্যেক বছৰে আমাৰ হাজাৰ হাজাৰ মানুহবিলাকৰ মাটি বাৰী নদীত জাগ হয় আৰু এইবিলাক প্ৰতিৰোধ কৰিবৰ কাৰণে আজি আমাৰ অসম চৰকাৰৰ পুঁজি তেখেতসকলে যিটো দিছে ইয়াৰ দ্বাৰা দি প্ৰতিৰোধ কৰিবৰ কাৰণে মই ব্যৱস্থা কৰি আছোঁ। কিন্তু অতি দুখৰ বিষয়টো হ'ল যে আমাৰ BTC গভৰ্ণমেণ্টৰ জলসম্পদ বিভাগ যদিও আছে, তেখেতসকলে জলসম্পদ বিভাগৰ তেওঁলোকৰ বাজেটৰ যিখিনি পইচা সেই পইচা দি আমাৰ এইবিলাক গৰাখহনীয়াৰ দ্বাৰা দি সমস্যাৰ সন্মুখীন হোৱা অঞ্চল আৰু ৰাজ্যক ৰক্ষা কৰিবৰ কাৰণে তেওঁলোকে ডাঙৰ তেনেকুৱা চকুত পৰা ধৰণৰ আঁচনি লোৱাটো মই দেখা পোৱা নাই। সেইটো অতিকৈ দুৰ্ভাগ্যজনক। আৰু বেলেগ বেলেগ যদিও স্কিম আছে আমাৰ মানে BTC গভৰ্ণমেণ্টৰ, সেইবিলাক স্কিমবিলাক আমি এপ্লাই কৰি পেলাই ব্যৱহাৰ কৰি পেলাই ৰাইজৰ ক্ষয়ক্ষতিটো যাতে নহয় ৰক্ষা কৰিবৰ কাৰণে কাম কৰিব লাগিছিলে। সেইখিনি কামটো নোহোৱাটো অতিকৈ দুৰ্ভাগ্যজনক। এতিয়া মোৰ ফালৰ পৰা মই যদিও বিৰোধী দলৰ MLA হয়, মই দিছপুৰত লাগি মিলি মন্ত্ৰী মহোদয়, চিফ মিনিষ্টাৰ ডাঙৰীয়া, আমাৰ জলসম্পদ মন্ত্ৰী ডাঙৰীয়া তেওঁলোকৰ সহযোগত তেখেতসকলৰ কৃপাত মই যি পাৰোঁ চেংচনবিলাক আনি আছোঁ আৰু প্ৰতিৰোধৰ কামখিনি অতি শীঘ্ৰে ইয়াত ভালেখিনি ঠাইত হৈ উঠাটো আপোনালোকে দেখা পাব। আৰু ৰাইজে খুব ভাল পাইছে। আজি খেজুৰবাৰী গাঁৱত 1.5 কোটি টকাৰ যিটো কাম হ'বলৈ গৈ আছে, যিখন খেজুৰবাৰী গাঁও আজি গংগা নদীৰ বানপানী আৰু গৰাখহনীয়াৰ কাৰণে এওঁলোকে বহুত কষ্টৰ মাজত ডুবি থাকিব লগা হ'ল। এই গাঁওখনৰ ৰাইজে প্ৰটেকশ্যনৰ কাম হোৱাৰ লগে লগে যথেষ্ট সন্তুষ্ট হৈছে আৰু তেওঁলোকে এই অঞ্চলৰ ৰাইজৰ স্বাৰ্থত কাম কৰাৰ কাৰণে মোকো ধন্যবাদ দিছে। চাওক, আজি খেজুৰবাৰী ৰাইজে নিজে স্বীকাৰ কৰিছে। অলপ আগতে আপোনালোকৰ সন্মুখতে গাঁৱৰ গাঁওবুঢ়াজনে ক'লে যে বিধায়কজনক ইতিমধ্যে ধন্যবাদ দিলে যে এই খেজুৰবাৰী গাঁৱৰ যিটো CC ব্লক আছে সেই CC ব্লকৰ ৰাস্তাটো আমাৰ বিধায়ক মহোদয়ৰ নেতৃত্বতে হৈছে আৰু অলপ কাম বাকী আছে CC ব্লকৰ। এই খেজুৰবাৰী গাঁওখনত আমি সঘনাই মাহত হয়তো 15 দিন খেজুৰবাৰীত আমাৰ EMজনে আহে বুলি আমি দেখা পাওঁ, কিন্তু এই খেজুৰবাৰী গাঁৱৰ অঞ্চলৰ আপোনালোকে চুকে কোণে ঘূৰি চাওক, আমাৰ EMৰ নেতৃত্বত কোনো এটা যদি আধাৰশিলা আছে মোক ক'ব তেতিয়া। হয়, এইটো খুব মানে আনন্দৰ কথা। ইতিমধ্যে আমাৰ মহিষবাতান যিখন গাঁও আছে, মহিষবাতান গাঁৱত ইমান বেছি আঁচনি ৰাস্তা ঘাটৰ পৰা আৰম্ভ কৰি নদী বান্ধৰ পৰা ষ্টাৰ্ট কৰি যিখিনি আঁচনি মহিষবাতানৰ যিখিনি আঁচনিৰ দৰকাৰ সেইখিনি আঁচনি ইতিমধ্যে ৰবিৰাম ছাৰে যোৱা পৰহি এটা আধাৰশিলা কৰি
মানে তাত মানে সেইখিনি সমাপ্ত কৰিছে মহিষবাটনৰ ৰাইজে অপেন ষ্টেজত অপেন পাব্লিকৰ সন্মুখত ৰাইজৰ সন্মুখত ছাৰক কৈছে ছাৰ আপোনাক ধন্যবাদ থাকিল আগন্তুক ভৱিষ্যতে আমাৰ গাঁৱত আৰু কোনো চোৱাৰো নাই কোনো পোৱাৰো নাই গতিকে আগন্তুক ভৱিষ্যতে আমাক আৰু স্কিম দিব নালাগে আপাতত আমাৰ স্কিম যিখিনি কোটা সেইখিনি আমাৰ ফিল আপ হৈ গৈছে